মইনাহঁত তোমালোকে ভালে আছানে? কোৱাচোন তোমালোকৰ খবৰ খাতিবোৰ। এইবাৰ দেৱালীত কিন্তু ফটকা নুফুটাবা দেই, গম পাইছানে? ফটকা ফুটালে আমাৰ বায়ু প্ৰদূষণ হয়, এইটো গম পাইছা নাই তোমালোকে? মই ইমান সৰু আগতে আমি ফুটাইছিলো, কিন্তু এতিয়া আমি ফুটাব নালাগে দেই। জনসংখ্যা বৃদ্ধিৰ লগে লগে আমাৰ গোটেই পৰিৱেশটোৱে বেলেগ হৈ পৰিছে ন। আপোনালোকে বেয়া কৰিছে নে পৰিৱেশ? আমাৰ দিনত ভাল আছিলে, তোমালোকৰ দিনৰ পৰাহে পৰিৱেশ বিলাক বেয়া হৈছে, গম পাইছানে? জনসংখ্যা বৃদ্ধি লাগে যে আকৌ এইটো শব্দ প্ৰদূষণ হয়, বায়ু প্ৰদূষণ হয়, এই কথাবিলাকো আছে দেই। মই তোমালোকক এই কথাখিনি কৈছো। সকলো ধৰিব। এখন দেশত আছিল ত্ৰিভুজ নামৰ ককা, ককাৰ লগত চিনাকি হওঁ লগে ভাগে আহা, মজা 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 ককাৰ চেহেৰা চোৱা, ককাৰ দেখোন চেপেটা মোৰ তিনিটা ফালে জোঙা, এখন দেশত আছিল ত্ৰিভুজ নামৰ ককা, ককাৰ লগত চিনাকি হওঁ লগে ভাগে আহা, মজা 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 ককাৰ চেহেৰা চোৱা, ককাৰ দেখোন চেপেটা মোৰ তিনিটা ফালে জোঙা, ৰবা মইনাহঁত, তোমালোকে এই যে মোৰ চেপেটা মূৰত জোঙা আছে বুলি কৈছা, দেখিছানে? এইকেইটাক জোঙাকেইটা কি বুলি কয়? মূৰকেইটাক এইকেইটা শীৰ্ষবিন্দু বুলি কয়। এইকেইটা যিকেইটা জোঙা যে মোৰ মূৰত আছে, এইকেইটা ত্ৰিভুজৰ তিনিটা শীৰ্ষবিন্দু আছে, দেখিছানে? এইফালেও 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 এইকেইটা শীৰ্ষবিন্দু বুলি কয়। মনত ৰ'বনে তোমালোকৰ? এইকেইটাক ত্ৰিভুজৰ শীৰ্ষবিন্দু বুলি কয়। এতিয়া তোমালোকে চুই চোৱাচোন লাহে লাহে শীৰ্ষবিন্দু কোনকেইটা? জোঙাকেইটা। অ'কে, শীৰ্ষবিন্দু। আৰু মইনা দেহা কোৱাচোন। এইকেইটা কি বুলি কয়? এইবিলাক শীৰ্ষবিন্দু বুলি কয় দেই। এখন দেশত আছিল ত্ৰিভুজ নামৰ ককা, ককাৰ লগত চিনাকি হওঁ লগে ভাগে আহা, মজা 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 ককাৰ ফালে চোৱা, ককাৰ আছে তিনিটা লাঠি মূৰে মূৰে লাগি থকা, ৰবা মইনাহঁত, লাঠি বুলি কৈছা যে, এই লাঠিকেইডালকে বাহু বুলি কয়। এই লাঠিকেইডালকে ত্ৰিভুজৰ তিনিডাল লাঠিকে কি বুলি কয়? বাহু। এতিয়া ত্ৰিভুজৰ বাহু কেইটা আছে? এয়া তোমালোকে চুই চোৱা। এইকেইডালক বাহু বুলি কয়, গম পালানে? ৰবা দুষ্ট নকৰিবা দেই, মোৰ অলপ বয়স হৈছে যে। বোপাই হয়, গম পাইছা? এতিয়া এইকেইডালক কি বুলি কয় বোপাই? বাহু। ঠিক আছে। এখন দেশত আছিল ত্ৰিভুজ নামৰ ককা, ককাৰ লগত চিনাকি হওঁ লগে ভাগে আহা,
মজা 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 ককাক আকৌ চোৱা ককাৰ আছে তিনিটা চুক লুকাই থাকিব পৰা ৰবা মইনাহঁত তোমালোকে যে চুক বুলি কৈছা এই চুককেইটা কি বুলি কয় জানানে কোন বুলি কয় এইকেইটা ক'ত আছে চুককেইটা এইকেইটা চুককেইটা কি বুলি কয় কোন বুলি কয় তোমালোকে বাৰু গম পাইছানে নাই পাই জানো ভালকে পঢ়িবা দেই এইকেইটা যিকেইটাক তোমালোকে চুক বুলি কৈছা চুক আছে চুক এইকেইটা ধৰা আমাৰ এতিয়া এই ঘৰটোৰ চুক সেইফালে এটা চুক এইকেইটা যিকেইটা তোমালোকে কৈছাহে চুক বুলি কিন্তু গাণিতিক ভাষাত এইকেইটাক কোন বুলি কোৱা হয় দে বোপাইহঁত ভালকে পঢ়িবা সোনকালে আকৌ বিয়া বাৰু কৰাই নিদিবা দেই ভালকে পঢ়া শুনা কৰি আমাৰ ত্ৰিভুজ ককা ককাৰ লগত চিনাকি হৈ লাগিল বহুত মজা ককাৰ আছে কোন তিনিটা আছে তিনিটা বাহু আৰু আছে ত্ৰিভুজ ককাৰ তিনিটা শীৰ্ষবিন্দু এখন দেশত আছিল ত্ৰিভুজ নামৰ ককা ককাৰ লগত চিনাকি হওঁ লগে ভাগে আহা ককাৰ লগত চিনাকি হওঁ লগে ভাগে আহা ধন্যবাদ থাকিল আপোনালোকে সহযোগ কৰিলে ইয়াৰ বিষয়বস্তুটো এনেকুৱা আমি শ্ৰেণীকোঠাত যেতিয়া আনন্দদায়ক